নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ দেই। আজি মই দুপৰীয়া সাজত কি বনালোঁ চাওকচোন বাৰু। তাৰপিছত আজি যিহেতু আমাৰ ইয়াত বজাৰ আছে তো সেইকাৰণে দেউতাই বজাৰত গৈ মানে সৰু মাছ তেনেকৈ লৈ আহিলে, যিহেতু মাৰ গা ভাল নহয় তো সেইকাৰণে মাংস অনা নাছিলে, মাছ মানে ডাঙৰ মাছ অনা নাছিলে, তো সৰু মাছে মায়ে ক'লে আনিবলৈ, তো দেউতাই সৰু মাছ আনিলে। তাৰপিছত সৰু মাছৰ লগত পিঁয়াজেৰে তেনেকৈ ভাজিলোঁ। তাৰপিছত এয়া মই দালি বহাই দিলোঁ আৰু লগতে বেঙেনা ফ্ৰাই কৰি আছোঁ দেই। আৰু লগতে মই এটি মানে একদম চালাড বনাত লাগি গ'লোঁ, একেবাৰে দুটা তিনিটা কাম একেলগে। মানে বৌ ঘৰত নাই, তেওঁ ঘৰত নাথাকিলে মোৰ একেবাৰে মানে আজৰি নোহোৱা হয়, সকলো ভাতৰ দায়িত্বখিনি মোৰ ওপৰতে। তাৰপিছত এয়া হঠাৎকৈ আমাৰ বাইদেউ দুজনী আহি পালে। তাৰপিছত দেউতাই পটাপট বজাৰত গৈ গাহৰি মাংসখিনি আনিলে। তাৰপিছত সেয়া মই পটাপট বনাই দিলোঁ আৰু ভাতৰ সাজটো ৰেডি কৰিলোঁ আজি দুপৰীয়াৰ। আপোনালোকে চাই কেনেকুৱা পালে জনাব দেই। আজিলৈ আহিছোঁ, লগ পাইছোঁ নতুন এটা মিনি ব্লগৰ সৈতে। আৰু আপোনালোকৰ আজি দুপৰীয়া সাজটো কেনেকৈ খালে জনাব দেই কমেণ্টত।